নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহি গ'লোঁ আকৌ নতুনকৈ গণেশ পূজা চাবলৈ। মানে আজি লাষ্ট হয়, তাকে চাম আৰু গণেশ পূজা মানে কিমান দূৰ লাইনত আছে চব দেখুৱাই যাম, চাই যাব। দেখিছে নিশ্চয় কিমান মানে লাইন আজি। আগলৈও আৰু পিছলৈও গোটেই লাইন গোটেই মানে ইমানেই লাইন হৈ আছে, মানে বহুত আছে। মানে আজি লাষ্ট নহয় জানো, সেইকাৰণে বহুত লাইন বনাইছে আৰু কিমান মানে ডাঙৰ ডাঙৰ মূৰ্তি বনাইছে। মোবাইল চাব পাৰে কি ধুনীয়া ধুনীয়া গণেশ বাবাৰ মূৰ্তি আনি আছে। মানে আনি এটাই নহয়, দিনটো লাগি যাব আজি। দিনটো গণেশ পূজা মূৰ্তি মানে ঢেৰ আৰু বাপা ভাগৰ মূৰ্তি ঢেৰ, মানে বহুতে আৰু আনি আছে। চাই যাব, দেখুৱাই যাম কিমান পাৰিম, ইমান চেষ্টা কৰিম দেখুৱাবলৈ। কেনেকৈ মানে কেংখনে লৈ গৈছে বাবাক, মানে উতৰাবলৈ লৈ গৈছে কেংখন। এইখন মানে উটুৱাইছে কেংখনে, এই সাগৰত উটুৱাব, অক্সিজেন সাগৰ। আপোনালোকক চব দেখুৱাই আহি আছোঁ, কিমান দূৰ মানে চাব পাৰে আপোনালোকে। ইয়াক মানে মেইন ৰোডত মানে মূৰ্তি গোটেই লাইন বাই লাইন গৈ আছিলোঁ। আমি মানে ভিতৰ ফালে সোমাই দিলোঁ পাৰ্কত সোমাই মানে আগত ওলামগৈ। আগতলৈ মই গৈ আছোঁ, গণেশ মূৰ্তি চাব পাৰে কিমান মানে ভাল লাগিছে। গৈ থাকে, আমিও গৈ আছোঁ আগত। কিমান পাওঁ ইমান দেখুৱাই যাম আগত গৈ। চব মানে এইখন দেখিছে, ইয়াতে মানে গণেশ মূৰ্তি উঠোৱা, ইয়াতে উঠাই পিনি মানে যাম এতিয়া। भाई लोग कुछ बोल रहे हैं, बोलिए। हेलो गाइस, भाई टाइम कौन करे हिमाचल पे आप आया, असम से भाई आया। स्नाइपर है असम से भाई। थैंक यू। मैं लग पाइছিলোঁ মানুহ দুজনমানক মানে ক'লে, দেখিছে ইয়াত গোটেই মানে কিবা মানে কিবা এটা ভাল লাগে আহি। মই আজি ঘৰত 3 দিন হ'ল ইয়াত অহা। প্ৰথমতো আহিলে, মাজতো আহিলোঁ, দেখুৱাইছোঁ ভিডিঅ'। আজিও ভিডিঅ' দেখুৱাই যাম, চাই যাব আপোনালোকে। सेविंग्स करो और सपने बड़े तो चलो बॉलीवुड দেখিছে পানীত মানে কেনেকৈ গাড়ী চলিব পাৰে ইয়াত। মানে চাওক, সাগৰত এখন গাড়ী চলি গৈ আছে। এখন মানে মূৰ্তি আগলৈও মূৰ্তি মানে উঠুৱাই আছে, যেনে মানে চফা কৰি মেলি গৈ থাকে একদম। আপোনালোকে একদম আগত আহি গ'লোঁ। এইটো লাইনত মানে এতিয়া গণেশ মূৰ্তি মানে উঠুৱাই আছে। উঠুৱাই ইমান দূৰ ঘূৰিবলগীয়া হয়, মানে ইফালে উঠুৱাই আৰু আগলৈও উঠুৱাই, কিন্তু এইখনে মেইন উঠুৱাই। এইখনতে ডাঙৰজনক মানে আগত উঠুৱাই থৈ আহিলে। তাৰমানে চব কিমান মানে গৈ আছে দেখিছে আপোনালোকে। মানে কিমান মানে লাইন পাই লাইন গণেশ মূৰ্তি। সাধাৰণতে মানে মেইন পূজা গণেশ পূজাই পাতে। গণেশ পূজা ইফালৰ পৰা আহি আছে, মানে আহি ইফালেও যায়, ইফালেও যাব পাৰে। গোটেই মানে ইয়াৰ গৈ আছে ইটো পালে ইফালে মানে ঢেৰ গণেশ মূৰ্তি, মানে ঢেৰ মানে বাপা ভাগৰ মূৰ্তি ঢেৰ আৰু
মানে টপ্পা হৈ গোটেই মানে পূজাটো বেছি ডাঙৰকৈ হয় চাব পাৰে আপোনালোকে অপ্পা মন্দিৰ এয়া আমি আহি পাই মানে কীৰ্তন খাব ল'লোঁ খাইটো মানে উভতি দিছোঁ উভতি যাম ঘৰত যাম ৰুমত গৈ গাঁৱত দিব লাগিব গাঁৱত ধুই মেলিও আহিছোঁ আৰু মানে আকৌ এবাৰ গোটেই অৱস্থা আহে বৰষুণ আছে বতাহ গোটেইখনত এতিয়া আৰু মানে গোটেইখন ভাল লাগিছে